নমস্কাৰ কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিৰ অন্য এটা ভিডিঅ'লৈ মই বিখাদে সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিৰ বেচেলাৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ বা মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ বা অন্যান্য ডিগ্ৰী ডিপ্ল'মা কোৰ্চৰ তেখেতলোকৰ বিশেষকৈ নিজৰ কুৱেশ্যন পেপাৰখন কেনেদৰে আহিব বা ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ নিজৰ 2022-23 বৰ্ষৰ কুৱেশ্যন পেপাৰখন কেনেদৰে আহিব, ক'ত কিমান মাৰ্কছ থাকিব, কোনবোৰ কেণ্ডিডেটে কিমান মাৰ্কছ কৰিব লাগিব, কি কৰিব লাগিব এইটো যে ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিছোঁ। গতিকে অনুৰোধ কৰিছোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। এইখিনিতে এটা কথা জনাই থওঁ, যিজন ছাবস্ক্ৰাইবাৰে মোলৈ কুৱেশ্যন পেপাৰখন প্ৰেৰণ কৰিলে তেখেতলৈ অশেষ ধন্যবাদ। এতিয়া সময় নষ্ট গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনৰ মাজলৈ আগবাঢ়োঁ। আজি ইনফৰমেশ্যন হৈছে ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ বা মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ 2022-23 বৰ্ষৰ ডেমো কুৱেশ্যন পেপাৰখন কেনেকুৱা হ'ব এইটো যে ইনফৰমেশ্যন লাভ কৰিব। গতিকে অনুৰোধ কৰিছোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। যদি ভিডিঅ'টো হেল্পফুল হৈছে প্লিজ ভিডিঅ'টো বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। বৰ্তমান সকলোৱে নিশ্চয় দেখিছে, ইয়াত মই বিশেষকৈ BA ছেকেণ্ড ছেমিষ্টাৰ নিউ এক্সাম 2022 এখন ডেমো পেপাৰ লৈছোঁ। এই পেপাৰখন বিশেষকৈ বৰ্তমান হৈ যোৱা পৰীক্ষাৰ আৰু যিখিনি এতিয়া বৰ্তমান 2022-23 বৰ্ষত নতুনকৈ নামভৰ্তি কৰিছে বেচেলাৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ, মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ অন্যান্য প্ৰগ্ৰেমৰ তেখেতলোকৰ এনেদৰে পৰীক্ষাত আহিব। গতিকে এইখনৰ যোগেদি আপুনি অনুমান কৰিব পাৰিব আপোনাৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব, কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব বা কেনেকুৱা মাৰ্কছৰ আহিব, ক'ত কিমান মাৰ্কছ থাকিব, টোটেল মাৰ্কছ কিমান। গতিকে এইটো যে ইনফৰমেশ্যন দিব বিচাৰিছোঁ। এতিয়া আৰম্ভ কৰোঁ। ইয়াত নিশ্চয় দেখিছে ফুল মাৰ্কছ কিমান আৰু 70 আৰু 80 মাৰ্কছ কাৰ বাবে মনোযোগ দি শুনিব এইখিনিতে, তেতিয়া বিপদত নপৰে পৰীক্ষাৰ টাইমত। ইয়াত কৈছে ফুল মাৰ্কছ 70 ফৰ 2020 এণ্ড 2021 বেটছৰ আৰু লগতে যিখিনি 80 মাৰ্কছ কাৰ বাবে ফৰ লাৰ্ণাৰ্ছ এডমিটেড বিফৰ 2020। ইয়াত এটা কথা জনাই দিওঁ, ফুল মাৰ্কছ যিখিনি 2022-23 বৰ্ষত তেখেতলোকৰ ফুল মাৰ্কছ থাকিব 70 নম্বৰ আৰু তাত উল্লেখ কৰা থাকিব এনেদৰে 2022 এণ্ড 2023 অৰ্থাৎ 2022-23 বেটছৰ অৰ্থাৎ আপোনাৰ 70 নম্বৰ কৰিব লাগিব। নিউ কোৰ্চ যিখিনি 2022-23ৰ কেণ্ডিডেট তেখেতলোকে 70 নম্বৰ কৰিব লাগিব ফুল মাৰ্কছ আৰু যিখিনি 2020ৰ আগৰ অৰ্থাৎ বিফৰ বুলি কৈছে 2020ৰ আগৰ যিখিনি কেণ্ডিডেট হয় তেখেতলোকে 80 মাৰ্কছৰ পৰীক্ষাত কৰিব লাগিব অফলাইন পৰীক্ষাত। বুজি পালে এইখিনিতে। তাৰপাছত এতিয়া এইখিনি জনাই থওঁ এতিয়া কেনেদৰে মাৰ্কিং চিষ্টেমটো হ'ব খুব মনোযোগ দি শুনি যাব। ইয়াত কৈছে 1 নম্বৰ পইণ্টটো আপোনাৰ এনেদৰে থাকিব, টোটেল প্ৰশ্ন থাকিব 4টা প্ৰশ্ন। গতিকে প্ৰত্যেকটো প্ৰশ্নৰ মাৰ্কিং কিমান মই বুজাই দিছোঁ। তলৰ যিকোনো 5টা শব্দৰ উত্তৰ লিখক, প্ৰতিটো প্ৰায় 50টা শব্দৰ ভিতৰত বা 50 শব্দৰ ভিতৰত। তেতিয়া কিমান হ'ব এইফালে ইয়াত প্ৰশ্ন যিয়ে নাথাকক আপুনি কেইটা লিখিব লাগিব, যিমান প্ৰশ্ন নাথাকক সেইটো প্ৰয়োজন নাই, আপুনি 5টা লিখিব লাগিব। টোটেল মাৰ্কছ কিমান 2 × 5 = 10 অৰ্থাৎ এটা প্ৰশ্নৰ বিপৰীতে কিমান পাব মাৰ্কছ 2 মাৰ্কছ অৰ্থাৎ 2 নম্বৰ মাৰ্কছ লাভ কৰিব। এইটো আছিলে 1 নম্বৰ পইণ্টৰ। তাৰপাছত 2 নম্বৰ তাতো বিশেষকৈ কুৱেশ্যন কিমান থাকক সেইটো প্ৰয়োজন নাই, কিন্তু এই প্ৰয়োজন আপোনাক এইটো টোটেল মাৰ্কছ কিমান, টোটেল মাৰ্কছ হৈছে 24। 2 নম্বৰ কুৱেশ্যনত যিকোনো 6টা লিখিব লাগিব, 6টা প্ৰশ্ন 120টা শব্দৰ ভিতৰত লিখিব লাগিব প্ৰত্যেকৰে। 6টা প্ৰশ্ন লিখাৰ বাবদ আপুনি কিমান পাব 4 × 6 = 24 অৰ্থাৎ এটাত কিমান থাকিব মাৰ্কছ 4 নম্বৰকৈ লাভ কৰিব। 2 নম্বৰ ছিষ্টেমটো এইটো কুৱেশ্যন আছিলে। তাৰপিছতে প্ৰশ্ন নম্বৰ 3 লৈছোঁ। ইয়াত কৈছে তলৰ যিকোনো 6টা প্ৰশ্নৰ উত্তৰ লিখক, প্ৰতিটোৰ প্ৰায় 200 শব্দৰ ভিতৰত। গতিকে ইয়াত বিভিন্ন ধৰণৰ প্ৰশ্ন থাকিব, প্ৰশ্ন টোটেল বাছি কিমান লিখিব লাগিব নিজৰ মনৰ পচন্দত চিলেকশ্যন কৰিব লাগিব, যিটো ভাল লাগে সেইটো কৰিলে হ'ব গোটেইখিনি প্ৰশ্ন পেপাৰত। গতিকে 6টা লিখিলে হ'ব, যিকোনো ধৰক কুৱেশ্যন 10-20টা যিয়ে নাথাকক 6টা লিখিলে হ'ব। তাত কিমান পাব 6 × 6 = 36 অৰ্থাৎ এটা কুৱেশ্যনৰ বাবদ কিমান মাৰ্কছ পালে 6 নম্বৰ লাভ কৰিলে। টোটেল মাৰ্কছ 6টা কৰিলে 36 পাই যাব। তাৰপিছত একেবাৰে অন্তিমটো প্ৰশ্ন এখনত দিয়া মতে ইয়াত লিখিছে 4 নম্বৰ তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখক, প্ৰতিটোৰে প্ৰায় 250 শব্দৰ ভিতৰত। এফালে নিশ্চয় দেখিছে 2টা প্ৰশ্ন দিছে, তাৰে এটা চইচ কৰি আপুনি 10 মাৰ্কছৰ বাবে লিখিব লাগিব 250টা শব্দৰ ভিতৰত। এতিয়া চাব এইখিনি এটা কথা জনাই থৈছে, এই পেপাৰখনৰ মতে এইখিনি বুজাই দিছোঁ। ইয়াত কৈছে 4 is only for the learners admitted before 2020 not for 2020 and 21 batch। ইয়াত স্পষ্টভাৱে উল্লেখ কৰিছে 4 নম্বৰটো কাৰ বাবে, 4 নম্বৰটো বিশেষকৈ যিখিনি 2020 আগৰ হয়, বিফৰ মানে কৈছে আগৰ, গতিকে তেখেতলোকৰ বাবে। গতিকে কাৰ বাবে নহয় এই প্ৰশ্নটো 2020 এণ্ড 2021 বেটছৰ বাবে নহয়। ঠিক আপোনাৰ তেনেদৰে প্ৰচেছ থাকিব 2022-23 তেনেদৰে মেনশ্যন কৰা থাকিব, ছিষ্টেম এনেদৰে থাকিব। গতিকে চিন্তা কৰাৰ আৱশ্যক নাই। গতিকে আপুনি টোটেল কিমান কৰিব লাগিব, অনলি 70 মাৰ্কছ কৰিব লাগিব। গোটেই পেপাৰখন বিচাৰি আপুনি নিজৰ মনৰ পচন্দত আপুনি 70 নম্বৰ কৰিলে হ'ব, 80 নম্বৰ কৰাৰ কোনো আৱশ্যক নাই। 80 নম্বৰ কোনোবাই কৰিব মাত্ৰ 2020ৰ আগৰ যিখিনি বেক কোৰ্চ কেণ্ডিডেট তেখেতলোকেহে কৰিব 80 নম্বৰ, আৰু যিখিনি নতুনকৈ নামভৰ্তি কৰিছে 2022-23 বৰ্ষত তেওঁ যদি MA ফাৰ্ষ্ট ছেমিষ্টাৰ বা মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ বা BA বা বেচেলাৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ তেখেতলোকে কি কৰিব লাগিব মাত্ৰ 70 নম্বৰ পৰীক্ষাত বহি লিখিব লাগিব অফলাইন মোডত। নিশ্চয় বুজি পালে। এইটো আছিল গুৰুত্বপূৰ্ণ সৰু ইনফৰমেশ্যন। গতিকে নিশ্চয় কথাখিনি বুজি পালে। টোটেল মাৰ্কছ কিমান হ'ল 10 থাকিলে, ওৱান কুৱেশ্যনত কিমান পালে 10 থাকিলে, ছেকেণ্ড কুৱেশ্যনত কিমান থাকিলে 24 থাকিলে, তাৰপৰা থাৰ্ড কুৱেশ্যনত কিমান থাকিলে মাৰ্কছ 36 থাকিলে,
তাৰপৰা একেবাৰে অন্তিমটো কুৱেশ্যন 10 মাৰ্কছ থাকিলে অতি সহজ পেপাৰ ইমান টান পেপাৰ নাহে আৰু লগতে আগত যিহেতু 1 মাৰ্কছ আছিলে বৰ্তমান 1 মাৰ্কছখিনি উঠাই দিয়া হৈছে পেপাৰখনত দেখিবলৈ পোৱা গৈছে গতিকে আগৰ যিখিনি বেষ্ট আছিলে সেইখিনি বেষ্টটো কিছুমান 1 মাৰ্কছ যদি অল্ড কোৰ্ছে কিছুমান পাব পাৰে সেইটো নাজানো কিন্তু বৰ্তমান এইটো আপডেট কৰা হৈছে গতিকে সেইটো উঠাই দিয়া হৈছে 1 মাৰ্কছৰ গতিকে এইটো আছিল গুৰুত্বপূৰ্ণ সৰু ইনফৰমেশ্যনটোৰ পৰা যদি অকণমান উপকৃত হৈছে সৰু ইনফৰমেশ্যনটো বন্ধুবৰ্গলৈ শ্বেয়াৰ নকৰাকৈ নাথাকিব আজি ভিডিঅ' আছিল কুৱেশ্যন পেপাৰখন দেখাবলৈ চেষ্টা কৰিলোঁ গতিকে অনাগত যি আহিবলগীয়া আছে 2022-23 বৰ্ষৰ কুৱেশ্যন পেপাৰখন এনেদৰে আহিব ডেমো কুৱেশ্যন পেপাৰ এইটোৱে আছিল ধন্যবাদ